4 ডিসেম্বর তারিখ গোটাবাড়ি জিপি 1000 মান বেলেগ দলৰ বিশেষকৈ AIDF দলৰ মানুহ কংগ্ৰেছ দলৰ যান দিয়ে আমি তেওঁলোকৰ আজিও ব্যস্ত হৈছিলোঁ চাকৰি দিছোঁ আৰু তেওঁলোকে যাতে AIDF বাদ দি আহি কংগ্ৰেছক লাগি যাওক অহা ইলেকশ্যনত পাছবছৰ চাব ঘূৰাব লাগিব তেওঁৰ বৈমতানি কৰি আছে ক্ষতি কৰি আছে দলৰ কাৰণে বহুমেৰ ক্ষতিকৰ আছে সেইটো বন্ধ কৰিব আজি গোটাবাড়ি জিপিৰ এই আমাৰ চহৰ অঞ্চলৰ আটানা বজাৰ বুলি কয় তাতে মোটামুটি 500তকৈ বেছি পৰিয়ালে AIDF দলৰ পৰা কংগ্ৰেছত যোগদান কৰিলে বিশেষকৈ AIDF আৰু বিজেপি মিলি অসমত যি ধ্বংসৰাজ চলাইছে তাত অতিষ্ঠ হৈ আজি স্বতঃস্ফূৰ্তভাৱে 500তকৈ বেছি পৰিয়ালে কংগ্ৰেছত যোগদান কৰিলে এই যোগদান সভা আমাৰ বিভিন্ন ঠাইত চলি আছে ইয়াৰ আগতে আমাৰ বেঙেৰ ভিতৰতো হ'ল আৰু আমাৰ বিধায়ক আমিনুল ডাঙৰীয়াৰ নিজা ৱাৰ্ডতে 500তকৈ বেছি লোক যোগদান কৰিছিলে এইফালে আমাৰ কাঠলবাৰীত হ'ল কিছুদিন আগত পাথৰিয়াত হ'ল কালি মানুলাপাৰাত হৈছিলে আৰু অহাকালি আমাৰ প্ৰগ্ৰাম আছে আমাৰ টুমনিত গতিকে আমি কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ অহা যি 24ৰ ইলেকশ্যন আছে তাতে যাতে আমি সকলোৱে মিলি ৰাহুল গান্ধী ডাঙৰীয়াক আমাৰ দেশৰ প্ৰধানমন্ত্ৰী পাতিব পাৰোঁ আৰু দেশত শান্তি বিৰাজ কৰিব পাৰি সেই চেষ্টাত আমি লাগি আছোঁ